নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ চেনেল জীৱনৰ অনুভৱ মাইনুলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেৰে আছে, সুস্থ আৰু সুখী হৈ থকাটোকেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আপোনালোকৰ বিহু কেনেকুৱা চলি আছে কওকচোন। মোৰ বাৰু ভালে বেয়াৰ মাজতে গৈ আছে আৰু দিনবোৰ। বিহু লাহে লাহে শেষৰ পৰ্যায়লৈ আহি আছে নহয়নে, কিন্তু গোটেই বহাগ মাহতেই বিহু থাকে নহয়নে বাৰু। টাউন অঞ্চলত কম যদিও গাঁওবিলাকতো বহুত হুঁচৰি জেং বিহু, সৰু সৰু ল'ৰা ছোৱালীবিলাকে বিহু নচা কিমান ভাল লাগে নহয়নে বাৰু যি কি নহওক, আজি মই আপোনালোকৰ মাজলৈ বিশেষ ভিডিঅ' এটা লৈ আহিছোঁ আমাৰ মহিলাসকলৰ কাৰণে। ভাবিলোঁ মোৰ মনৰ কথাবোৰ মই আপোনালোকৰ লগত আলোচনা কৰোঁ। আৰু ভিডিঅ'টোত আগবঢ়াৰ আগতে মই এষাৰ কথা কওঁ, মই কোনো বিশেষ নহয়, মই এগৰাকী গৃহিণী হয়। গৃহিণী হিচাপে আন গৃহিণীসকলৰ কাৰণে এই কথাষাৰ মোৰ মনলৈ আহিল, ভাবিলোঁ আপোনালোকৰ লগত আলোচনা কৰোঁ। এটা কথা, দিনটোৰ 24 ঘণ্টাৰ সময়ৰ ভিতৰত আমি অকণমান আজৰি সময় পাওঁ নহয়নে বাৰু। আৰু সেই আজৰি সময়কণত আমি নিজৰ কাৰণে কিমান সময় দিওঁ বাৰু। আমি নিজেই নিজৰ কাৰণেই দিব লাগিব সেই সময়কণ। আমি দিওঁনে বাৰু, আৰু কেনেধৰণৰে দিওঁ সেই কথাটোকে মই ক'বলৈ ওলাইছোঁ। কথাটো অকণমান বেলেগ যেনো লাগিছে, কি কথা কৈছে বাইদেৱে। কথাটো এনেকুৱা ধৰণৰ যে ঘৰত আমাৰ বহুতেই কাম থাকে নহয়নে বাৰু। সেই কামবোৰ কৰিবই লাগিব আমি গৃহিণীসকলে। আৰু যেতিয়া মানুহজন অফিচলৈ যায় বা ল'ৰা ছোৱালী স্কুললৈ গুচি যায় আৰু অকণমান আমি ফ্ৰী অনুভৱ কৰোঁ ল'ৰা ছোৱালী স্কুল যোৱাৰ পিছত বা মানুহজন অফিচলৈ যোৱাৰ পিছত। তাৰপিছত আমি কামবোৰ থাকেই কৰিবলৈ, কিন্তু তেতিয়া আমি ভাবোঁ কৰি ল'ম আৰু অকণমান লাহে লাহে কৰিম, এনেকৈ বুলি ভাবি আমি মোবাইলটো হাতত লওঁ আৰু ৰীল চোৱাত লাগি যাওঁ বা কাৰোবাৰ লগত কথা পতাত লাগি যাওঁ। আৰু তেনেধৰণে কি হয়, ৰীল চাওঁতে চাওঁতে কথা পাতোঁতে পাতোঁতে বহুত সময় গুচি যায়, আকৌ সেই কামখিনিও কৰিব লগাত পৰে। তেনেধৰণে আমাৰ দিনটো গুচি যায়। আৰু বহুতো চাকৰিয়াল মানুহ আছে, তেওঁলোকে চাকৰি কৰিবলৈ যায়। আৰু প্ৰত্যেকেই যে এনেধৰণৰে দিনটো কাটে সেইটোও নহয়, বহুত আছে নিজৰ প্ৰতি ধ্যান দিয়ে, নিজেই নিজক টাইম দিয়ে, নিজকে সুন্দৰভাৱে ৰাখে, এক্টিভ কৰি ৰাখে। আছে তেনেকুৱা বহুতো, ভাল লাগে তেওঁলোক, কিন্তু বহুতেই এই কামটো নকৰে বা কৰিছে যদিও কেতিয়াবা আধা কৰিও এৰি দিয়ে। তেনেধৰণৰ কথা কিছুমানকে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম। সেই অকণমান সময় ফ্ৰী সময় আমি পাওঁ, যদিও আমি 24 ঘণ্টাৰ ভিতৰত ফ্ৰী সময় নাপাওঁ, তাৰ ভিতৰতে আমি এঘণ্টামান সময় উলিয়াব লাগিব আমাৰ নিজৰ কাৰণে। আৰু সেই সময়খিনিত আমি ভাল কাম কৰি আমি মানসিকভাৱে শাৰীৰিকভাৱে সুস্থ হৈ থাকিব লাগিব। আমি ঘৰৰ গৃহিণীগৰাকী যেতিয়া মানসিকভাৱে শাৰীৰিকভাৱে সুস্থ হৈ থাকিব, গোটেই ঘৰখন তেওঁ ভালদৰে চলাব পাৰিব। আমাৰ প্ৰথম কামটো হৈছে আমি নিজৰ কাৰণে চিন্তা কৰা। আমি সদায় লোকৰ কাৰণে চিন্তা কৰি থাকোঁ, ঘৰৰ প্ৰতিজন সদস্যৰ কাৰণে, মানুহজনৰ কাৰণে, ল'ৰা ছোৱালীৰ কাৰণে, আৰু কেতিয়াবা আমি নিজৰ কথা ভাবিবলৈ পাহৰি যাওঁ। আৰু বহুতে ভাবে কিন্তু দেই, এনেকুৱা নহয় কোনেও ভাবে, বহুতেই ভাবে। আৰু যিসকলে নাভাবে মোৰ দৰে, তেওঁলোকৰ কথা কৈছোঁ। ময়ো কেতিয়াবা এলাহ কৰোঁ, কিন্তু জবৰদস্তি একদম নিজৰ মনটোক বুজাই কৰি মই এইখিনি কাম আজিকালি কৰিবলৈ লৈছোঁ। সেইটো কাম কি জানেনে, আমি নিজকে অকণমান ধ্যান দি ৰাতিপুৱা খোজকাঢ়িব লাগে। আৰু খোজকাঢ়িলে কি হয়, গোটেই দিনটোৰ কাৰণে আমাৰ এনাৰ্জি পাওঁ আমি শৰীৰত, আমাৰ বহুত বেমাৰৰ পৰা আমি ৰক্ষা পাওঁ, আমাৰ মনটো ভাল লাগি থাকে, গাটো পাতল লাগে আৰু স্বাস্থ্যটো ভালেৰে থাকে। আৰু যদি আপোনালোকে খোজকাঢ়িব নোৱাৰে, ঘৰতে অকণমান এক্সাৰচাইজ কৰিব লাগে। এক্সাৰচাইজ কৰিলেও শৰীৰটো আমাৰ ভাল হয়। আমি আমাৰ ফ্ৰী টাইমখিনিত আমি মোবাইলটো টিপি সময়বোৰ নষ্ট কৰাতকৈ আমি অকণমান যদি নিজৰ কথা ভাবি, আমি যদি আমাৰ শৰীৰটোৰ কথা ভাবি আমি অকণমান এক্সাৰচাইজ কৰোঁ বা ৱাকিং কৰোঁ, তেতিয়া কি হ'ব, আমাৰ শৰীৰটো ভালেৰে থাকিব। আৰু শৰীৰটো ভালেৰে থাকিলেহে আমাৰ মনটো ভালেৰে থাকিব। আৰু মনটো যেতিয়া আমাৰ ভালেৰে থাকিব, আমাৰ সংসাৰখন সুখময় হয়। আমি ল'ৰা ছোৱালীকেইটাক ভালকৈ চাব পাৰিম, মানুহজনক চাব পাৰিম নহয়নে বাৰু, আৰু ঘৰৰ গোটেই কামখিনি আমি ভালদৰে কৰিব পাৰিম। আপুনি যদি বেমাৰত পৰি যায়, ঘৰততো কোনোৱেই নাথাকিব, ল'ৰা ছোৱালী স্কুল, মানুহজন অফিচলৈ গ'লে কোনে চাব। সেইকাৰণে আমি প্ৰথম কামটোৱে হৈছে আমি নিজক নিজে ধ্যান দিয়া, অকণমান আমি এক্সাৰচাইজ কৰি বা ৱাকিং কৰি
ভাল ধৰণৰে আমি সজাই পৰাই আমি নিজকে ৰখাটো নিজৰ কৰ্তব্য বুলি ভাবোঁ। এইটো কাম যদি আমি নিজেই নকৰোঁ আমাক কোনেও কৰি নিদিয়ে, আমি এলাহ কৰি থৈ দিব নালাগে। দ্বিতীয়টো কাম হৈছে কিতাপ পঢ়া। আমি যেতিয়া স্কুল কলেজ পঢ়িছিলোঁ তেতিয়াই কিতাপ পঢ়া, তাৰপিছত আমি কিতাপ পঢ়িবলৈ সঁচাকৈ এৰিয়েই দিলোঁ। আপোনালোক নহয়, মোৰ কথাও মই কৈছোঁ, মই বহুত কমেই কিতাপ পঢ়োঁ, কিন্তু আমি কিতাপ পঢ়াৰ অভ্যাসটো আমাৰ থাকিব লাগে। আমি কোনোবা এখন ধৰ্মগ্ৰন্থই হওক বা উপন্যাসেই হওক, আমি যদি পজিটিভ ভাৱত যদি কিতাপখন পঢ়োঁ তেতিয়া আপোনালোকে চাবচোন তাৰ পৰা বহুত জ্ঞান আহৰণ কৰিব পাৰি, আৰু সেই জ্ঞানবোৰে আমাক বহুত কাম দিয়ে। বহুত ক্ষেত্ৰত আমাৰ ঘৰখন চলাবলৈ, আমি কোনোবা এটা কথাত বা কামত ডিচিশ্যন ল'বলৈ আমি জ্ঞান পাওঁ। কিতাপে মানুহৰ জ্ঞান বঢ়ায়। আৰু এটা কথা কি, যেতিয়া আপুনি কিতাপ পঢ়িব আপোনাৰ ল'ৰা ছোৱালীও আপোনাক দেখি কিতাপ পঢ়িব, আৰু সিহঁতে তেতিয়া বাহিৰলৈ বেছি ঘূৰি ফুৰি নাথাকে। তাহাঁতকো যদি কিতাপ এখন দি দিয়ে, লগতে আপুনিও যদি কিতাপ এখন পঢ়ে, আপোনাৰ লগে লগে আপোনাৰ ল'ৰা ছোৱালীয়েও কিতাপ পঢ়াৰ অভ্যাসটো আহি যাব। আৰু কিতাপ পঢ়িলে প্ৰথমতে অকণমান বেয়া লাগিলেও পিছলৈ সেইটো অভ্যাসৰ দৰে হৈ পৰিব। আৰু কিতাপ পঢ়োঁতে পঢ়োঁতে কি হ'ব গম পায়নে, আমাৰ মনৰ বেয়া চিন্তাখিনি আঁতৰি যাব। আমাৰ কেতিয়াবা অনেক চিন্তা হয়, ভৱিষ্যতৰ কথা চিন্তা আহে, অতীতৰ কথা কিছুমান আহে মনলৈ, নানান ধৰণৰ চিন্তা চৰ্চা, পৰৰ চৰ্চা, এই কথাবোৰ আমাৰ মনৰ পৰা আঁতৰি যাব। আমাৰ মনটো কিতাপ পঢ়াত লাগিব, আৰু ফলত আপোনাৰ জ্ঞান বাঢ়িব। আপুনি যিকোনো ডিচিশ্যন ঘৰখনৰ কাৰণে, নিজৰ কাৰণে ধুনীয়াকৈ ল'ব পাৰিব। সেইকাৰণে মই ভাবোঁ আমি কোনোবা এখন ধৰ্মগ্ৰন্থই হওক বা যিকোনো কিতাপেই হওক, আমি অকণমান সময় দিনটোত উলিয়াই পঢ়িব লাগে। ডায়েৰী লিখিব লাগে। ডায়েৰী লিখিলে বহুতেই ভাল। কিয় জানেনে, আজিকালি কি হৈছে, পঢ়া শক্তিটো মানুহৰ বেছি হৈ গৈছে, আৰু কেতিয়াবা কি হয়, আমি বস্তু বিচাৰি গোটেইখন খেলি মেলি লগাই দিওঁ, বস্তু ক'ত থলোঁ বা সেই কথাটো কেতিয়া কৰিব লাগে কামটো, নহয়নে বাৰু? বা ল'ৰা ছোৱালীৰো কিবা দৰকাৰী কথা থাকিলে আমি পাহৰি যাওঁ। সেইকাৰণে আমি ইম্পৰ্টেণ্ট কথাবোৰ যদি আমি ডায়েৰীত লিখি থওঁ, তেতিয়া কি হ'ব, আমাৰ ডায়েৰীখন খুলি চালে আমি সকলো কথা গম পাওঁ, কেতিয়া কি কৰিব লাগে। আৰু ডায়েৰী লিখি গ'লে আমি নিজৰ অৱস্থাটোৰ কথাও গম পাওঁ। আমি এমাহৰ আগত কেনেকুৱা আছিলোঁ, কিমান ইমপ্ৰুভ হৈছোঁ, ভাল বেয়া, এই সকলো কথাখিনি আমি নিজেই গম পাওঁ। কিন্তু ডায়েৰীখন লিখোঁতে অকণমান পজিটিভত লিখিব লাগে। কেতিয়াবা কি হয়, বেয়াবোৰ বেছি লিখা যায়, বেয়াবোৰ কেতিয়াও ভাবিবও নালাগে আৰু বেয়া লিখিবও নালাগে। আমি যদি আমাৰ দৰকাৰী কথাবোৰ আৰু পজিটিভ কথাবোৰ আমি ডায়েৰীত লিখি যাওঁ, বহুতেই ভাল। আৰু সেই কথাখিনি আমাৰ সময়ত কাম দিয়ে। যেতিয়া আমি বস্তু পাহৰি যাওঁ, ডায়েৰীখন চালেই ওলাই পৰে। সেইকাৰণে মই ভাবোঁ আমি অকণমান হ'লেও মেইন কথাখিনি ডায়েৰীত লিখি যাব লাগে। আমাৰ সকলোৰে ওচৰত মোবাইল থাকেই, নহয়নে বাৰু? আৰু মোবাইলটো আমাৰ বহুতেই প্ৰয়োজনীয় হৈ পৰিছে। আৰু মোবাইলত আমি কি কৰোঁ, ৰীল চাওঁ, আনৰ লগত কথা পাতোঁ। আৰু এনেকুৱা নহয় যে মই এইবোৰ কাম কৰিবলৈ মনা কৰিছোঁ, আনৰ লগত কথাও পাতিব লাগিব, ৰীলো চাব লাগিব, কিন্তু মোবাইলটোতো আমি বহুতখিনি জ্ঞানবৰ্ধক কাম বা কথা সেইখিনি আমি ল'ব পাৰোঁ। এনেকুৱা কিছুমান এপ আছে যিখিনি কথা আমাৰ বহুতেই প্ৰয়োজন। আমি যদি সেইখিনি কথা জানো, আমাৰ জ্ঞান বাঢ়িব, আমি ল'ৰা ছোৱালীকো শিকাব পাৰিম। তেনেকুৱা কিছুমানহে আমি মোবাইলৰ পৰা চাব লাগে। আৰু কিছুমান যেনেধৰণৰ বিউটি পাৰ্লাৰ কোৰ্চটো আমি নিজকে সজাই পৰাই ৰাখিবৰ কাৰণে এগৰাকী বিউটিচিয়ানৰ ওচৰলৈ নগৈ আমি নিজেই সেইখিনি চালে, আজিকালি ইউটিউবত বহুত ধুনীয়া ধুনীয়াকৈ দেখুৱাই থাকে, সেই কামখিনি যদি আমি চাই লওঁ, আমি নিজেই সেইখিনি কাম কৰিব পাৰোঁ। আকৌ আমাৰ ধৰক আমি ব্লাউজ এটা চিলোৱা, আমাৰ কাপোৰযোৰ চিলোৱা, এনেকুৱা কিছুমান কাম আমি ইউটিউবৰ পৰা চায়ে এই কামখিনি আমি কৰিব পাৰোঁ। সেইকাৰণে আমি নতুন নতুন কথা, নতুন নতুন জ্ঞান আমি মোবাইলটোৰ দ্বাৰাই আমি এইখিনি ল'ব পাৰোঁ। আৰু এইখিনি কাম আপুনি যেতিয়া নিজে জানিব, আপোনাৰ খুব ভাল লাগিব। আপুনি নিজৰ কাপোৰযোৰ যদি নিজে চিলাই লয়, নিজৰ ব্লাউজটো যদি নিজে চিলাই লয়, নিজৰ মেকআপখিনি যদি আপুনি ধুনীয়াকৈ নিজে কৰিব পাৰে, আপুনি নিজে কনফিডেণ্ট হৈ যাব আৰু স্মাৰ্ট হৈ যাব, আপোনাৰ নিজৰে ভাল লাগিব। আৰু প্ৰায়ে কৰে, ময়ো ইউটিউবৰ পৰা বহুত কথা শিকিছোঁ। সেইকাৰণে মই আগতে মই একোৱেই নাজানিছিলোঁ, মই ইউটিউব চাই বহুত কথা শিকিছোঁ। সেইকাৰণে মই কৈছোঁ, আমি এইটো বহুত জৰুৰী কাম বুলি মই ভাবোঁ। আমি প্ৰত্যেকেই অকণমান ধ্যান কৰিব লাগে। ধ্যান কৰিলে কি হয়, আমাৰ মনৰ দুখ, ভাগৰুৱা,
এই ভাৱবোৰ নাইকিয়া হৈ যায় আৰু আমাৰ আজিকালি প্ৰত্যেকৰে কি হয় আমি কিবা নহয় কিবা কথাত চিন্তা কৰি থাকোঁ বা পাজোলত থাকোঁ হয়নে নহয় বা কিছুমান পৰৰ কথাই লোকৰ কথাই আমাক আমনি কৰি থাকে নহয়নে বাৰু আৰু কেতিয়াবা আমাৰ অতীতৰ কথাবোৰ কেতিয়াবা আমাৰ ভৱিষ্যতৰ পিছলৈ কি হ'ব ল'ৰা ছোৱালীৰ কি হ'ব এনেধৰণৰ কথাবোৰে আমাৰ মনটো একদম মানে দিগদাৰি দি থাকে মানে কষ্ট পাই থাকোঁ এনি টাইম আমি ভাবি থাকোঁ আৰু এই ভবাৰ ফলতে কি হয় কেতিয়াবা এনজাইটি ডিপ্ৰেশ্যন এনেকুৱা বেমাৰৰ হ'বও পাৰে মানে হয়ে আজিকালি প্ৰায়ে এইবোৰ হয় আকৌ ব্লাড প্ৰেছাৰ এনেকুৱাবোৰো হয় সেইকাৰণে মই ভাবোঁ আমি প্ৰত্যেকেই ধ্যান কৰাটো একদম জৰুৰী বুলি ভাবোঁ আৰু ধ্যান আপোনালোকে বহুত ধৰণৰে কৰিব পাৰে ভগৱানৰ ধ্যানো কৰিব পাৰে আৰু একেবাৰে চিম্পুল ধ্যান আৰু মই যিটো ধ্যান কৰোঁ সেইটো মই আপোনালোকক কৈছোঁ একেবাৰে সহজ ক'তো যাব নালাগে যিকোনো সময়তে আপোনালোকে সেই ফ্ৰী টাইম পালেই আপোনালোকে সেই ধ্যানটো কৰিব পাৰে সেই মই কেনেকৈ কৰোঁ আপোনালোকক কৈছোঁ যে মই কি কৰোঁ উশাহ খুব দীঘলীয়াকৈ লওঁ একদম এনেকৈ কৰি যিমান পাৰোঁ দীঘলীয়াকৈ টানি উশাহটো লওঁ সেই উশাহটো যাতে মোৰ শৰীৰৰ গোটেই অংগবিলাকত সোমাই যায় মানে একদম মূৰৰ পৰা ভৰিলৈকে মই ভাবোঁ তেনেকৈ দেই একদম দীঘলীয়াকৈ উশাহ লওঁ যিমান দেৰিলৈকে ল'ব পাৰোঁ তাৰপিছত লাহে লাহে উশাহটো এৰি দিওঁ আকৌ তেনেধৰণে কৰোঁ আকৌ দীঘলীয়াকৈ উশাহ লওঁ মনটো মই ইফাল সিফাল নকৰোঁ মনটো মই মাত্ৰ উশাহ লোৱাতেহে লগাওঁ উশাহ লওঁতে মোৰ মনটো উশাহ মই লৈছোঁ মোৰ শৰীৰৰ প্ৰত্যেক অংগলৈ যাতে উশাহটো গৈছে তেনেধৰণৰে ভাবি মই উশাহ লওঁ আৰু লাহে লাহে মই এৰি দিওঁ এই প্ৰক্ৰিয়াটো মই 5-10 মিনিট সময় কৰি থাকোঁ তেনেকৈ কৰিলে কি হয় বহুতে ভাল আমাৰ মনটো একদম ধ্যান লাগে একত্ৰিত হৈ থাকে আৰু কি হয় আমাৰ অক্সিজেন প্ৰত্যেক অংগলৈ যায় মই ভাবোঁ তেনেদৰে সেইকাৰণে একেবাৰে চিম্পল ধ্যান সেইটো মই কৰোঁ আৰু আপোনালোকেও কৰি চাব পাৰিব ধ্যান কৰিলে কি হয় আমাৰ ফিজিকেলি মেণ্টেলি আমি বহুতখিনি মানে ভাল ফল পোৱা যায় ধ্যানৰ দ্বাৰা কৰি চাব আপোনালোকে মনটো ভাল লাগে বাহিৰৰ কথাবিলাকৰ পৰা চিন্তা চৰ্চাৰ পৰা দুখবিলাকৰ পৰা আমি আঁতৰি থাকিব পাৰোঁ আৰু ভগৱানক লৈ আপোনালোকে ধ্যান কৰিব পাৰে যেনেধৰণৰে আপোনালোকে ভাল বুলি ভাবে ঠিক সেই ধৰণৰে আপোনালোকে দিনটোত 15-20 মিনিট সময় বা আধা ঘণ্টা সময় নিজৰ কাৰণে ধ্যান কৰিব আৰু বহুতেই কাম আছে যিবোৰ কাম কৰি আমি আমাৰ ফিজিকেলি মেণ্টেলি আমি ঠিক ৰাখিব পাৰোঁ আজি মই এইকেইটা কামৰ কথাই কৈছোঁ বহুত বেছি কৰিবলৈ ক'লে দিগদাৰিও হৈ যায় নহয়নে বাৰু আপোনালোকে কৰি চাবচোন এইকেইটা কাম আপোনালোকে চাব বহুত ভাল লাগিব নিজকে স্মাৰ্ট যেন লাগিব আৰু বহুত বেমাৰ ব্যাধি নাইকিয়া হৈ যোৱা যেন লাগিব আৰু বহুতখিনি নতুন নতুন কথা শিকিব পাৰিব এইকেইটা কাম কৰিলে আৰু বাকী আছে কেতিয়াবা বাৰু মই আৰু এটা ভিডিঅ' বনাই আপোনালোকৰ লগত এইখিনি কথা আলোচনা কৰিম আজি যিকেইটা কথা ক'লোঁ যেনেকৈ কিতাপ পঢ়া মোবাইলত এইবোৰ চোৱা এক্সাৰচাইজ কৰা ধ্যান কৰা ডায়েৰী লিখা এইকেইটা মেইন কাম এইকেইটা কৰিও আমি আমাৰ মনটো আমাৰ শৰীৰটো আমি ভালে ৰাখিব পাৰোঁ আৰু আমি নিজেই নিজক এইখিনি সময় দিবই লাগে আজিকালি বহুত জৰুৰী আমি নিজেই নিজক এই সময়খিনি দিয়াটো আৰু এই সময়খিনি আমি যদি নিজেই নিজক নিদিওঁ কোনেও দিব নোৱাৰে আমি নিজেই কৰিব লাগিব এইখিনি কাম আৰু আমি সদায় কি কৰোঁ লোকৰ কথা ভাবোঁতে আমি নিজৰ কথা নিজৰ কাম নিজৰ কামেই কৰোঁ কিন্তু এইটো একেবাৰে নিজৰ কাম একদম কাৰো নহয় নিজৰ কাম নিজৰ শৰীৰটোৰ কাৰণে নিজৰ মনটোৰ কাৰণে সেইকাৰণে মই প্ৰতিগৰাকী মহিলাক অনুৰোধ কৰিছোঁ যিসকলে কৰিছে খুব ভাল কথা যিসকলে কৰা নাই তেওঁলোকেও যাতে এই মেইন 6টা কাম কৰে আৰু তেওঁলোকৰ চিন্তা চৰ্চাবোৰ দূৰ হয় মানসিকভাৱে সুস্থ হয় আৰু শাৰীৰিকভাৱেও তেওঁলোক সুস্থ হৈ থাকে সুস্থ মনৰ সুস্থ শৰীৰৰ গৃহিণীজনীহে ঘৰ সংসাৰখন ভালদৰে চলাব পাৰিব আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টছ কৰি জনাব যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে আৰু আপোনালোকৰ কেনেকুৱা ভিডিঅ' ভাল লাগে মোক জনাবচোন যদি মই পাৰোঁ মই যদি জানো আপোনালোকক মই ভিডিঅ' বনাই দিম আৰু শেষৰলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ